এটা 40 কোটি টকীয়া গৰু অবিশ্বাস্য যেন লাগিলেও এয়াই সঁচা ভাৰতীয় মূলৰ এটা গৰু যাৰ মূল্য 40 কোটি টকা এই গৰুটো ব্ৰাজিলৰ মিনাছ গেৰাইছ অঞ্চলত বিক্ৰী কৰা হৈছে 53 মহিয়া এই ভিয়াটিনা 19 গৰুটো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰা হৈছে শেহতীয়াকৈ এনে এটা পোষ্ট ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে জানিব পৰা মতে পৃথিৱীৰ আটাইতকৈ দামী গৰুটো হ'ল ভিয়াটিনা 19 ব্ৰাজিলত নিলামত 4.8 মিলিয়ন ডলাৰত বিক্ৰী হৈছিল গৰুটো যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় 40 কোটি টকা ভিয়াটিনা 19 কেৱল গিনিজ বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰাই নহয় ইয়ান বহুতো পুৰস্কাৰ লাভ কৰিছে টেক্সাছত অনুষ্ঠিত হোৱা চেম্পিয়নছ অৱ দ্য ৱৰ্ল্ড প্ৰতিযোগিতাত মিছ সাউথ আমেৰিকা খিতাপো লাভ কৰে গৰু মহৰ বাবে মিছ ইউনিভাৰ্ছৰ দৰে প্ৰতিযোগিতাত বিচাৰসকলক ইয়াৰ পেশীবহুল গঠন আৰু কেইবাটাও বিশেষ বৈশিষ্ট্যই মুগ্ধ কৰিছে এই নেল্লুৰ জাতৰ গৰু গৰম জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ইয়াৰ উপৰিও ইহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আন গৰুতকৈ অধিক এই কাৰণে বিশ্বজুৰি প্ৰজনন কাৰ্যসূচীত ভায়াটিনা 19 অত্যন্ত জনপ্ৰিয় হৈ পৰিছে নিউজ ডেস্ক আসাম প্ৰাইম নিউজ